আমৰ আচাৰ বনাবৰ কাৰণে গেছৰ ওপৰত কেৰাহী এখনত মই অলপ মিঠাতেল ঢালি ল'লোঁ। এতিয়া মিঠাতেলখিনি গৰম হৈ গ'ল আৰু ইয়াত মই সৰিয়হ দিছোঁ 2 চামুচ, জিৰা দিছোঁ, গোটা জিৰা দিছোঁ আৰু ক'লা জিৰা, তাতে পাঁচফোৰণ আৰু চফ কেইটামান দি দিছোঁ। এই আটাইখিনি এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত অকণমান থেতেলিয়াই ল'ম, মানে গুড়া একেবাৰে গুড়াকৈ নলওঁ। আৰু এইখিনি শুকাই থোৱা আম চাওক। তাৰপাছত এতিয়া তেলখিনি পূৰা ঠাণ্ডা হৈ গ'ল আৰু ইয়াতে মই ৰেড চিলি পেকেট 2টা দি দিম। তাৰপাছত আৰু ইয়াতে নিমখ আৰু হালধিও প্ৰয়োজন অনুসৰি মিহলি কৰি ল'ম। আৰু এইখিনি চাওক, মছলাখিনি খুব ধুনীয়াকৈ পিচ গুচি গৈছে, একেবাৰে মিহি কৰি দিয়া নাই, গোটা গোটা অলপ মানে দাঁতত লগাকৈ ৰাখি দিছোঁ। এতিয়া এইখিনিও তাতে ভালদৰে মিলাই ল'ম। মিলাই কৰি পেলাই এইখিনি হৈ গ'ল। তাৰপাছত এতিয়া আমি ইয়াতে ভিনেগাৰ 2 চামুচ দি দিম। তেলতে ভিনেগাৰ 2 চামুচ দিছোঁ ডাঙৰ চামুচেৰে। আকৌ ভালদৰে লৰাই লৈ এতিয়া ইয়াত কমকৈ আমখিনি দি ল'ম। মই ষ্টেণ্ডত থৈ লোৱা নাই বাবে অফ কেমেৰাত মই গোটেইখিনি আম মিহলি কৰি ল'লোঁ। আৰু এতিয়া এইখিনি আছিলে পকা কণ জলকীয়া আৰু বি জলকীয়া 2টামান ভৰাই থোৱা আছিলে, এইখিনিও আচাৰ হৈ আছিলে। এতিয়া মই চিচাৰৰ এই বৈয়ামটোত ধুনীয়াকৈ ধুই মেলি শুকুৱাই থোৱা আছিলে আৰু ইয়াতে মই গোটেইখিনি আচাৰ ভৰালোঁ। সম্পূৰ্ণকৈ নহ'লগৈ আৰু এটা বৈয়ামত ভৰাই থৈছোঁ আৰু এই যিখিনি জলকীয়া আচাৰ আছিলে সেইখিনি ইয়াতে দি পেলাই ভৰাই থৈ দিলোঁ। আৰু ইয়াত পাছত যেতিয়া ৰ'দত দিম তেতিয়া আৰু অলপ তেল ওপৰত ঢালি দি পেলাই 8-10 দিন ৰ'দত দিয়াৰ পাছত খাব পৰা হৈ যাব। এয়া মোৰ আচাৰৰ ৰেচিপিটো কেনেকুৱা পালে জনাব। বাই বাই।